নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই আব্দুল আলী, সহকাৰী শিক্ষক, বিকে মিলন প্ৰাথমিক বিদ্যালয়। আজি মই তোমালোকৰ লগত আলোচনা কৰিম চতুৰ্থ শ্ৰেণীৰ গণিত বিষয়ৰ প্ৰথম পাঠটি। পাঠটিৰ নাম হৈছে আকৃতি আৰু নক্সা। আহা এতিয়া আমি তোমালোকে দৈনন্দিন জীৱনত দেখি থকা আকৃতি বিষয়সমূহে আলোচনা কৰোঁ। প্ৰথমে আমি চাওঁ বৰ্গ আকৃতি। বৰ্গ আকৃতি হৈছে যিবোৰ আকৃতিৰ চাৰিটা বাহু থাকে আৰু চাৰিওটা বাহু সমান। গতিকে কি বুজিলোঁ? চাৰিটা সমান বাহুযুক্ত আকৃতিক বৰ্গ আকৃতি বুলি কোৱা হয়। ঠিক আছে। এতিয়া আহা আমি আৰু এটা আকৃতিৰ বিষয়ে চাওঁ, সেইটো হৈছে আয়ত আকৃতি। আয়ত আকৃতি কোনবোৰ? যিবোৰ চাৰিটা বাহু সমান নহয় কিন্তু বিপৰীত বাহুযোৰ সমান। গতিকে যিবোৰ আকৃতিৰ বিপৰীত বাহুযোৰ সমান সেইবোৰ আকৃতিক কি বুলি কোৱা হয়? আয়ত আকৃতি বুলি কোৱা হয়। ছবিবোৰ দেখি নিশ্চয় বুজি পাইছা। এতিয়া আহোঁ গোলাকৃতি। ছবিত দেখাৰ দৰেই চাৰিওফালে বক্ৰপৃষ্ঠযুক্ত অথবা গোল আকৃতিৰ বস্তুবোৰক গোলাকৃতি বুলি কোৱা হয়। এতিয়া দেখিছা ফুটবল এটা কি আকৃতিৰ? গোলা আকৃতিৰ। বুজি পাইছা? এতিয়া চাওঁ আহা ঘন আকৃতি। তোমালোকে ছবিত দেখাৰ দৰে চাৰিওফালে সমান বাকচৰ দৰে আকৃতিবোৰক ঘনক বুলি কোৱা হয়। ঘনক এটাৰ প্ৰতিটো পৃষ্ঠ একোটাকৈ বৰ্গ। তেনেদৰে ঘনক এটাৰ 6খন পৃষ্ঠ আৰু 8খন চুক থাকে। এতিয়া চাওঁ আহা আয়তীয় ঘনক। আয়ত আকৃতিৰ চাৰিকোণীয়া বাকচবোৰক আয়তীয় ঘনক বুলি কোৱা হয়। আয়তীয় ঘনকৰ পৃষ্ঠবোৰ আয়ত আৰু বৰ্গ আকৃতিৰ হয়। ঘনক আৰু আয়তীয় ঘনক প্ৰায় একেই, কিন্তু আয়তীয় ঘনক হৈছে আয়ত আকৃতিৰ পৃষ্ঠযুক্ত আৰু ঘনক হৈছে বৰ্গ আকৃতিৰ পৃষ্ঠযুক্ত। ঘনকৰ দৰেই আয়তীয় ঘনকৰো পৃষ্ঠ 6খন আৰু চুক 8খন। আশা কৰোঁ তোমালোক ছবিবোৰ দেখি বুজি পাইছা। এতিয়া মই তোমালোকক কিছুমান বস্তু দেখাম, তোমালোকে চিনাক্ত কৰিবাচোন যে সেই বস্তুটো কোনটো আকৃতিৰ হয়। প্ৰথমে এইটো চোৱা, এইটো হৈছে এটা দিয়াচলাই বাক। এইটো কোনটো আকৃতিত পৰিব? আয়তীয় ঘনক। ঠিক তেনেদৰে আৰু এটা বস্তু চোৱা, এইখন হৈছে আমাৰ পৃথিৱী। আমাৰ পৃথিৱীখন দেখিবলৈ কেনেকুৱা? গোলাকাৰ, নহয় জানো? গতিকে ইয়াৰ আকৃতি হ'ব কি? গোলা আকৃতি। ঠিক আছে। এতিয়া মই তোমালোকক আৰু দুটা বস্তু দেখাম, তোমালোকে ক'বাচোন বস্তু দুটা কি আকৃতিৰ হ'ব। এইখন চোৱা, এইখন হৈছে কি? ৰুবিক্স কিউব। এইটো এটা খেলা বস্তু। গতিকে এইখন কোনটো আকৃতিৰ হ'ব তোমালোকে কোৱা। আৰু এখন চোৱা, এইখন হৈছে এখন ঘড়ী। গতিকে এই ঘড়ীখন কোনটো আকৃতিত পৰিব? আশা কৰোঁ বস্তুৰ আকৃতিৰ বিষয়ে তোমালোকৰ অলপ হ'লেও ধাৰণা হৈছে। গতিকে তোমালোকৰ পাঠত থকা যিখিনি প্ৰশ্নোত্তৰ অথবা যিখিনি আকৃতিৰ বিষয়ে আলোচনা কৰা আছে সেইখিনি আমি পৰৱৰ্তী ভিডিঅ'ত আলোচনা কৰিম আৰু তোমালোকে ঘৰতো ভালকৈ পঢ়িবা। ঠিক আছে, আজিলৈকে ইমানেই সামৰিছোঁ। ধন্যবাদ।